নমস্কাৰ বন্ধুসকল এমচিকলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল যিকোনো নতুন আপডেটৰ কাৰণে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আজি আপোনালোকক দিম হাথৰাছ কেছৰ লেটেষ্ট আপডেট, যোৱাকালিৰ আপডেটটো আপোনালোকক শুনাম। আপোনালোকে গম পায় ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে কিন্তু যোৱাকালি ছেটাৰডেত ফাইনেলি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ফেমিলিৰ লগত দেখা কৰিলে হাথৰাছত গৈ। ফেমিলিয়ে কি অভিযোগ উত্থাপন কৰিছে, ইউ পি পুলিচৰ মানে ইউ পি পুলিচৰ কলংকৰ কথা কি উত্থাপন কৰিছে আপোনালোকক শুনাম। এইটো জেড শুনাম, ভিডিঅ'টো শেষলৈ চাই থাকক, নহ'লে বুজি নাপাব। মই এতিয়া আপোনালোকক কৈ আছোঁ কি মানে অভিযোগ উত্থাপন কৰিছে, আৱেগ কৰিছে। আৰু প্ৰিয়ংকা গান্ধীয়ে তেওঁৰ লগত ইম'চনেলি মানে হাক কৰিছে আৰু চব কথা মানে টুইটাৰৰ যোগেদি প্ৰকাশ কৰিছে যে কি ফেমিলিয়ে তেওঁক কি অভিযোগ দিছে। প্ৰথম অভিযোগ মানে এইটো সুপ্ৰিম কোৰ্টৰ ইনভেষ্টিগেশ্যনৰ দ্বাৰা বিচাৰটো হ'ব লাগে, এইটো প্ৰথম অভিযোগ দিছিল। আৰু হাথৰাছৰ ডিএম যাতে একদম পূৰা ছাছপেণ্ড হয় আৰু ক'তো যাতে ফাৰ্দাৰ মানে এপইণ্টমেণ্ট নহয়, সেইটো অভিযোগ কৰিছে। আৰু তেওঁলোকৰ ডটাৰজনী মানে তেওঁলোকৰ জীয়ৰীজনী কিয় তেওঁলোকক নজনাকৈ মানে পেট্ৰল দি পুৰিলে, সেইটোৰ বিষয়ে অভিযোগ উত্থাপন কৰিছে। আৰু তেওঁলোকক বাৰম্বাৰ কিয় ভয় খোৱা হৈছে। চাওক, এইটোতো একদম মানে ভাল কথা নহয়। কাৰণ চাওক, এটা ফেমিলি এনেকুৱা ধৰণৰ এটা ফেমিলিৰ জীয়ৰী এনেকুৱা ৰেপৰ ভুক্তভোগী হৈছে, ৰেপ হৈছে, তাৰপিছত সেইটো ফেমিলিক কিয় বাৰম্বাৰ মানে এনেকুৱাকৈ বাধা দি আহিছে। চাওক, সেইদিনা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে সেইটো ফেমিলিৰ লগত দেখা কৰিবলৈ গৈছিল, কিন্তু তেওঁলোকক বাধা প্ৰদান কৰা হৈছিল। কিয় বাধা প্ৰদান কৰা হ'ল? এইটো হিউমেনিটিৰ বিৰোধী গৈছে। কাৰণ চাওক, আমি এজ এ মানৱ মানে এজ এ হিউমেন, আমাৰ এটা দায়িত্ববোধ থাকে মানুহৰ সেৱা কৰা বা মানুহৰ কোনো প্ৰব্লেমত নিজেও মানে এই প্ৰব্লেমটো মানে ছল্ভ কৰাৰ কাৰণে ট্ৰাই কৰা। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে সেইটো ফেমিলিৰ লগত দেখা কৰিব গ'লে, কিন্তু কিয় বাধা দিলে? এইটো পলিটিকেল ইছ্যুলৈ কিয় লৈ গ'ল? চাওক, এই কোনোবা এটা ফেমিলি ৰেপ হৈছে, বহুত দুখৰ কথা। সেইটো ফেমিলিক কেনেকৈ ৰিলিফ দিব পাৰি, সেইটো ফেমিলিক কেনেকৈ মানে সঠিক বিচাৰ দিব পাৰি, সেইটো হ'ব লাগে দেশৰ আইন ব্যৱস্থা। কিন্তু দেশৰ আইন ব্যৱস্থা কি হৈছে, তাৰ উল্টা হৈছে। কিয় এনেকুৱা কি হৈছে? আৰু সেইকাৰণে সেইটো ফেমিলি মানুহে প্ৰিয়ংকা গান্ধীক হাক কৰি ইম'চনেলি তেওঁক কৈছে, এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে। এইটো পৰৱৰ্তী সময়ত কি হয় দেখা যাব। পৰৱৰ্তী সময়ত যদি কোনো নতুন আপডেট আহে, তেনেহ'লে চবৰ আগত আপোনালোকক এইটো চেনেলটোৰ যোগেদি আপোনালোকক জনাম। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আৰু আজিলৈকে এইখিনি আপডেট আছিল। বন্ধুসকল, যদি আপোনালোকক ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈকে এইখিনি, থেংক ইউ, বাই।